গাইছ মানে ব্লগটো ষ্টাৰ্ট হ'ব অহাকালি কিন্তু ষ্টাৰ্ট কৰিছোঁ আজি মানে কি হৈছে বুজি লওক যে অহাকালি মই মানে মোৰ এনে ইউটিউবত ভালকৈ ভিডিঅ' চিডিঅ' ল'লে ভাল বাইক এখন লাগি নাই গতিকে ভাল বাইক এখন অহাকালি ল'ম বুলি ভাবিছোঁ গতিকে অহাকালি গাড়ী ক'ত কেনেকৈ কি কৰি কি কিনিব যাওঁ কি বাইক লওঁ গোটেইখিনি চাই থাকক মানে ব্লগ এইটোৱে অহাকালিখিনিও এইটোৰ লগত চাই থাকক তো হৈ গ'ল ৰাতিপুৱা এতিয়া মই ডকুমেণ্টছখিনি লৈ আছোঁ গাড়ী কিনিবৰ কাৰণে ATM কাৰ্ড দুখন পান কাৰ্ড ভোটাৰ ID আৰু আধাৰ কাৰ্ড এতিয়া যাই আছোঁ বলক তো গাইছ আহি পালোঁ ডিলাৰ ইয়াৰে এখন উঠাম চাই থাকক দেউতাই এতিয়া কাগজ পাতিৰ কামখিনি কৰি আছে সেয়া লিখি পিনে আৰু মই ইয়াত বহি চাই আছোঁ কেতিয়া গাড়ীখন নিব পাৰোঁ আৰু গাইছ ফাইনেলি এইখনেই গাড়ী N160 গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতোৰ ফাইনেলি গাড়ী ডেলিভাৰী ল'লোঁ এতিয়া যাই আছোঁ বলক তো ডিলাৰৰ পৰা ওলাই আনি গাড়ীখনক ফাৰ্ষ্ট পেট্ৰলটো ভৰাই ল'লোঁ মানে গাড়ীখনৰ প্ৰথম ব্ৰেকফাষ্ট এইটো আজি ফাইনেলি লৈ ল'লোঁ বাইক বৰফে চলি আছে তো পালচাৰ N160 তাতে ডিলাৰত আৰু বেছি ভিডিঅ' কৰা নহ'ল এতিয়া মই পিছত দেখি গৈছোঁ যিহেতু মোৰ লাইচেঞ্চ নাই সেইকাৰণে হাৱে ইয়াতে চলাব দিছোঁ যাত্ৰা শিখৰৰে পাহি অনুমান যাত্ৰা জেনাকি আঁকি যাবে মনে কৰা তো গাইজ যোৱাকালি গাড়ীখনটো ল'লোৱেই দেখাই পাইছে এতিয়া মানে যোৱাকালি তাতে ডিলাৰত বেছি ভিডিঅ' চিডিঅ' কৰিব নোৱাৰিলোঁ সেইকাৰণে গাড়ীখন মানে অলপ ফুৰিব ওলাই লৈ আহিছিলোঁ এইখনেই গাড়ী বেক কেমেৰাত দেখাইছোঁ ৰ'ব গাইজ এইখনেই গাড়ী অলপ লেতেৰা হ'ল বাৰু কালি কাৰণ কালি ৰাতিৰ পৰা একদম বোকাই পানী পূৰা চলাই আছোঁ পালচাৰ N160 ডুৱেল চেনেলখন চ' অলপ ষ্টাৰ্ট দি দেখাই দিছোঁ চাবি পাত দেচোন চ' দি আছোঁ ৰ'ব হ'ব দিয়ক তো মানে যোৱাকালি ডিলাৰত বহুত বেছি ভিডিঅ' কৰা নহ'ল পটাপট লৈ আহিলোঁ সেইকাৰণে আৰু আজি একবাৰ ওলাই লৈ আহিছোঁ বোলে দেখাই দিওঁ এখন দিয়াই দৰকাৰ বেছি নহয় 2-3টা ভিডিঅ' নবনাওঁ আৰু এখন হয় তো ইয়াৰ আৰু এইখনৰ পৰা ভিডিঅ' পাই থাকিব হিচিকেছ ব্লগ চাই থাকক